হাই গাইজ নমস্কাৰ সকলোকে। আজি মই মানে তিতকাকেলৰ চচ্চৰি কেনেকৈ বনাই বেছিভাগে বাৰু তিতকাকেল ভাজিয়ে খায়, এনেকৈ কেতিয়াবা বনাই খাব, বিৰাটে খাবা ভাল। মই পিছত মছলা বেছি ব্যৱহাৰ কৰা নাই, নহৰু ঠেঠ লৈছোঁ গিলাচতে, জিৰা দিছোঁ আৰু পিঁয়াজে জ্বালায়ে বহাই দিলোঁ। আৰু তিতকাকেলখিনি এনেকৈ কাটি লৈছোঁ দীঘলাকৈ। একদম মাংস বনোৱাৰ নিচিনা মছলা দিব পাৰে, জ্বালা বেছিকৈ দি, যদি জ্বালা গোন্ধাই বেছিকৈ খাওঁ মানুহ মানে ক'বাই নেকি ইমান সোৱাদ মানে টাকলা খাব পাৰি আৰু। অৱশ্যে তিতা চবেই ভাল নাপাওঁ, মই বাৰু বিৰাট ভাল পাওঁ তিতাৰ আঞ্জা। এই মই বহাই দিলোঁ আৰু মানে আৰু সহজতে বনাব পৰা আঞ্জা, বেছি আৰু কষ্ট নহয়, খাবাও সোৱাদ। হালধি নিমখ আৰু নহৰু বটা জিৰা এনেকৈ মানে আৰু দি বনাম আজি দিপৰা। আৰু এই মানে দালি আছে দেচোন আৰু আলু বেঙেনা খানা কৰিম। মই পানী দিলোঁ। এনেকৈ খাই সহজকৈ আঞ্জা বনাওঁ মানে আৰু ভিডিঅ'গিলা দি থাকিলে হ'ল আৰু ময়ো দি থাকিম বাৰু। ভিডিঅ'গিলাখন আচলতে মৰম কায়ো নিদিয়ে দেখোন, চাবা নিশ্চয় বঢ়িয়াই পায়, কি ক'ম আৰু তথাপিতো দিছোঁ। আৰু আশা কৰোঁ আৰু ভিডিঅ'গিলা মৰম দিব বুলি। কেমেৰাৰ কোৱালিটিটো ভাল নহয় আৰু তথাপিতো ভিডিঅ' দি থাকোঁ। এই আজি দিপৰাৰ ভাত সাজ এনেকৈ খালোঁ, তো বগৰী লৈছোঁ, তিতা টেঙা চব